এনেই অকলশৰে থাকোঁ আৰু এনেকুৱা এটা অৱস্থা ঘৰলৈ যেতিয়া মানুহবোৰ আহে তেতিয়া ভাল লাগে অফিচৰ বিশেষকৈ মই কৈছোঁ যে অফিচটো আমাৰ এটা পৰিয়ালৰ দৰে নহয়নে সেইজনী পূজা তাই আহি চাহ খোৱা বাচনকেইটাও ধুই দিছে এইটো প্ৰসেনজিৎ তাৰপৰা সেয়া মোৰ ইহঁতে মোতকৈ বহুত সৰু আমাৰ গোটেইখিনি বিষয়া হয় এয়া ইনস্পেক্টৰ হয় এয়া পূজা একদম মৰম লগা ভণ্টি মৰাণৰ হয় এই বায়েকৰ মই বিয়া খাইছোঁ এৰো খাইছোঁ বায়েকৰ ল'ৰাও চাই দিছোঁ খুব মৰমৰ ইহঁতে আৰু সেই আমাৰ এজন বিষয়া তেখেতলোক অৰিজিনেলি চীনৰ হয় এয়া অশোক অৰ্ণৱ তলত যে দেখিছে আৰু পিঠিটো দি থকা বগাজন সেইজন মোৰ সহোদৰ আপোনাৰ পৰাণ কুমাৰ বৰুৱা বৰ্তমান তেওঁ বেলেগ এজনৰ জ্যেষ্ঠ ভাতৃৰ মানে দায়িত্ব পালন কৰি আছে নিয়ম যিখিনি কৰিব লাগে মই কৰি আছোঁ মানুহৰ আপুনি আমি যেতিয়া দুখ খুচৰিবলৈ যাওঁ নহয় এখন দীঘলীয়া লিষ্ট আপুনি কাৰোবাৰ এজনৰ দোষাৰোপ কৰাৰ আগতে চাই ল'ব তেওঁ আপোনাক কিখিনি কৰিছে আপোনাৰ দৰে মই নহয় মোৰ দৰে আপুনি নহয় ব্যক্তি বিশেষে আমাৰ কি হয় চাৰিত্ৰিক যিবোৰ মানে গঠন সেইবোৰ সম্পূৰ্ণ বেলেগ নহয় জানো আমাৰ মস্তিষ্ক বেলেগ আমাৰ মস্তিষ্কই আমাক যিটো মানে কৰিবলৈ কয় সেইখিনিহে আমি কৰিম নহয় জানো বিবেচনা কৰা শক্তিবোৰ আমাৰ ব্যক্তি বিশেষে বেলেগ বেলেগ আপুনি কাৰোবাক দোষাৰোপ যদি এনি টাইম আপুনি তেওঁৰ সুৰটো দিয়েই থাকে নহয় তাত কেতিয়াও আপুনি ভাল দেখা নাপায় গতিকে সন্মুখৰ ব্যক্তিজনৰ কিখিনি ভাল গুণ আৰু কিখিনি আপোনাৰ ওপৰত তেওঁলোকে কৰিছে মানে ধৰক আপোনাক কিখিনি তেওঁ দিছে সেইখিনি আপুনি লওক আমাৰ নিজৰ দৃষ্টিত আমাৰ বেয়া গুণখিনি কেতিয়াও আমি দেখা নাপাওঁ হয় নে নহয় কথাটো তেনেকুৱা ধৰণে স্কুল এখনৰ শিক্ষক সকলো শিক্ষকেই হয় কিন্তু তাৰ মাজত নিৰ্দিষ্ট কিছুমান শিক্ষকক ছাত্ৰ ছাত্ৰীয়ে খুবেই ভাল পায় কিছুমান শিক্ষক এনেকুৱা আছে যিয়ে বুজালে ল'ৰা ছোৱালী একেবাৰে সোনকালে মানে বুজি পায় ইয়াৰ মানে এইটো নহয় যে বাকী সকল শিক্ষক বেয়া বা তেওঁলোকৰ বুজনিটো ঠিক নহয় কিন্তু সেই শিক্ষকজনে যিসকলে ধৰক বুজালে ছাত্ৰ ছাত্ৰীয়ে সহজতে বুজি নাপায় তেনেকুৱা অৱস্থাত কি হয় প্ৰকৃততে শিক্ষকজনৰ দুখ নহয় কিন্তু হয়তো ক'ৰবাত তেওঁৰ বুজোৱাৰ যিটো পদ্ধতি সেইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে গ্ৰহণযোগ্য নহয় ঠিক একেদৰে আমাৰ কাৰণে সকলো ভাল হ'ব নোৱাৰে মোৰ কাৰণে যিজন ভাল আপোনাৰ কাৰণে হয়তো বেয়া হ'ব পাৰে কিন্তু মই আপোনাৰ পৰিচালনাত পৰি মই সেই মোৰ ভাল লগা ব্যক্তিজনক মই কেতিয়াও ত্যাগ দিব নোৱাৰোঁ হয়নে নহয় সদায় সেই গতিকে আপুনি বেয়া মানুহৰ ক্ষেত্ৰতো আপোনাক কোনোবাই যদি অপকাৰ কৰিছে তেওঁৰ পৰা আপুনি দোষাৰোপ কৰাৰ আগতে চাই লওক যে তেওঁ আপোনাক কিবা এটা ভাল কৰিছিলে কি ভাল কৰিছিলে আৰু আপুনি তেওঁক প্ৰত্যুত্তৰ হিচাপে কি দি আছে ইমান দিনে সেইটো খুবেই জৰুৰী হয়নে মিঠামুখৰ মানুহ এগৰাকীক বা মানুহ এজনক যদি কয় মিঠামুখীয়া মানুহবোৰ খুব বেয়া ইহঁতৰ মুখখনে মিঠা এনেকুৱা চৰিত্ৰ এতিয়া মানুহগৰাকীয়ে তেতিয়াহ'লে কটু ভাষাত কথা ক'ব লাগিব ন ঠিক আছে কিন্তু কটু ভাষা কোৱা ব্যক্তিজনে প্ৰকৃততে যিষাৰ কথা কৈছে সেইষাৰ তেওঁ মানুহৰ আগত সমাজৰ আগত প্ৰতিপন্ন কৰিব পাৰিছে নাই বাৰু তেওঁ যদি কটু কথাও কয় কটু কথাৰ আঁৰত যে এটা মৰম আছে সেই বস্তুটো সন্মুখৰ ব্যক্তিসকলে গম পাব লাগিব আদাৰৱাইজ আপুনি কটু কথা কয় যদি কয় মোৰ অন্তৰখন ভাল মোৰ মাতটোহে তেনেকুৱা নহয় ময়ো এতিয়া খুবেই খুব ৰাফ বহুতে জানে মই জানো নিজে ইভেন আই নো মানুহে নিজক উপলব্ধি কৰাটো প্ৰধান এটা মানে গুণ হয় মই গম পাওঁ মই খুব ৰাফকৈ কয় কিন্তু মোৰ সন্মুখৰ ব্যক্তিবোৰে গম পাই যায় যে মোৰ যিমান ৰাফ কিন্তু মোৰ ভিতৰত এটা যে মানে সৰু ল'ৰা বা এজন একদম শিশুসুলভ এটা মোৰ মন আছে সেইটো সন্মুখৰ ব্যক্তিবোৰে গম পাই যায় ডেটছ ৱাই মোৰ মানে অফিচৰ বা যিসকল মোৰ মানে সহকৰ্মী আছে বা জ্যেষ্ঠজনে হওক বা কনিষ্ঠজনে হওক তেওঁলোকে তেতিয়াও ধৰক বুজি পাই যায়
ঠিক তেনেকুৱা হ'ব। অযথা মানুহক দোষাৰোপ কৰি নেদেখিব। দোষাৰোপ কৰিবলৈ গ'লে আপোনাৰ দোষাৰোপৰ লিষ্টৰ আপোনাৰ যিখন তালিকা সেইখন কেতিয়াও শেষ নহয়। আকৌ গধূলি ভাত সাজত আপোনালোকক লগ পাম।